গেছৰ পাছতে গোটেই তেল ফুৰি हेलो एवरीवन गुड मॉर्निंग की खबर आशा करूँ सकलो भाले आछे और सकलो भाले थाকক आज एकदम निजर घर पर भिडिओ स्टार्ट करिसु मॉर्निंग इतना टाइम होइसे रातिपुवा 5 बजे गइसे और मनটো जे खूबे ভাল লাগিছে रातिपुवा निजर घर पर जेतिया और निजर घৰৰ समान केতিয়া হবও নোৱাৰে লাগিলে ভঙাই হওক চিঙাই হওক নিজৰ ঘৰটো হতে নিজৰে হয় যোৱাকালি চকচোন বৰষুণ খুব ডাঙৰ বৰষুণ দিছিলে আৰু বৰষুণত গোটেই বালি হৈছে ঘৰটো সাফা কৰিব লাগিব দেই আৰু এইফালে আমাৰ ভাতকেৰেলা জোপা চাওঁচোন ইমান এইকেইদিনতে ইমান ডাঙৰ হৈ গ'ল ভাতকেৰেলা পা লাগিছে নাই মায়ে ৰোৱা হৈছিলে এই জোপা এতিয়া চাব লাগিব ৰব ভাতকেৰেলা লাগিছে নাই এইফালে এটা টিকলি মিকলি লাগিছে ভাতকেৰেলা আৰু সব না ইমান মৰম লগা ইমান ভাল লাগে ন যেতিয়া নিজৰ ঘৰৰ এটা পুলি যেতিয়া ফল লাগে ন মানে খোৱাতকৈ মানে দেখি ভাল লাগে চাবচোন আৰু একদম মনটো ভাল লাগি গৈছে আৰু বা আছে নাই চাও ৰব মাক দেখাব লাগিব ভিডিঅ'ৰ জৰিয়তে মাটো তাতে আছে ডিব্ৰুগড়তে আৰু চিঙিব লাগিব চিঙি লৈ আজি নবনাও কাইলে যেতিয়া মই আকৌ ডিব্ৰুগড় গুচি যাম তেতিয়া মালে লৈ যাম মায়ে ভাল পাব পাটৰ তলত আছে এটা এফালে এটা দুটা লাগিছে দিছে ইমান লাগিছে আৰু মনটো খুব ভাল লাগি গৈছে দেখি আৰু মোৰ যে এনেকুৱা এইবিলাক মানে বস্তু চিঙিবলৈ খুব ভাল লাগে মনটো একদম চিঙু লাগি থাকে মানে খোৱাতকৈ মানে চিঙিবলৈ ভাল লাগে দেখি ভাল লাগে এনেকুৱা মানে আৰু গাইজ এই পাতখিলা দেখিছেনে এই পাতখিলা যদি আপুনি গাহৰি মাংসৰ লগত বনাই খাই নহয় খাবলৈ খুবেই টেষ্টি হয় আৰু গাহৰি মাংস বুলিয়ে নহয় কুকুৰা মাংসৰ লগতো আপোনালোকে বনাই খাব পাৰে পাতখিলাৰ নামটো কি আছিল মই পাহৰিছোঁ বাৰু মাক সুধিব লাগিব আৰু পাতবিলাক চব কিমান কোমল হৈছে আৰু গছজোপা বহুত ডাঙৰ হৈ গৈছে আৰু কালি বৰষুণ দিয়াৰ কাৰণে দেখিবলৈ ইমান ধুনীয়া লাগিছে সেউজীয়া চবফালে আৰু আমাৰ হাঁচি গছজোপাও ডাঙৰ হৈছে আৰু লাহে লাহে দেই এতিয়া অলপমান কুকুৰাখিনিক চাউল দি লওঁ আৰু অথনিৰ পৰা ইমান চিঞৰি আছিলে নহয় তাহাঁতি আৰু ৰাতিপুৱাই যদি তাহাঁতক চাউল দিওঁ আৰু তাহাঁতি আৰু দিনটোলৈকে মানে একো প্ৰব্লেম নাই আৰু ৰাতি আহি নিজৰ জেগাত নিজে সোমাই থাকে চ' সেইটো কাৰণে ভাল আৰু ৰাতিপুৱাই চাউলখিনি দি দিব লাগে আৰু তাহাঁতৰ পেট ভৰি ওলাই গুচি যায় আৰু এইজনী মই হয় ৰাতিপুৱা অকণমান মৰ্ণিং ৱাক কৰিলোঁ মৰ্ণিং ৱাক কৰি দুজনমান খুৰাক লগ পালোঁ তেওঁলোকৰ লগত কথা পাতি এতিয়া ঘৰলৈ সোমাই আহিছোঁ সোমাই আহি কাম বনবোৰ কৰি লওঁ কামখিনি কৰাৰ পিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ মা যিহেতু ঘৰত নাই ডিব্ৰুগড়ত আছেগৈ চব মাৰ কামখিনি মই কৰিবলগীয়া হৈছে আৰু এতিয়ালৈ মই গা পা ধুই আহোঁ গা পা ধুই আহি আপোনালোকক লগ পাই আছোঁ গা ধুই আহি দেখিলোঁ যে ৰ'দ ওলাইছে ৰ'দ লোৱা দেখি ভাবিলোঁ কাপোৰ কেইটামান ধুই লোৱাই ভাল আৰু ওপৰত আহি মই কাপোৰকেইটা ধুই মেলিব আহিলোঁ এয়াই আৰু এতিয়া যাওঁ ধূপ চাকি দি লওঁগৈ যিহেতু মায়ে সদায় ৰাতিপুৱা ধূপ দিয়ে চ' এতিয়া মাটো ঘৰত নাই সেই গতিকে মই চব কামখিনি কৰিব লাগিব মাৰ দায়িত্ব পালন কৰিব লাগিব এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ ঘৰৰ চাবি লৈ লৈছোঁ হাতত দৰ্জা লক কৰি ফটাফট ওলাই যাব লাগে দেৰি হৈছে ইফালে ভাইটি বাহিৰত ৰৈ আছে স্কুটিখন লৈ এফালে হাততে টিমোনা লৈ ওলাইছোঁ বজাৰলৈ আৰু দৰ্জা লক কৰি লৈছোঁ মই কৈছোঁৱে মাৰ দায়িত্ব পালন কৰি আছোঁ মায়ে শনিবাৰ হ'লেও বজাৰলৈ যায় সেই গতিকে ময়ো বজাৰলৈ যাওঁ এতিয়া দৰ্জা ফটাফট লক কৰিলোঁ তেতিয়াহ'লে বলক গৈ থাকোঁ আমাৰ লগতে বজাৰলৈ শনিবাৰ বজাৰখন অকণমান চাই আহোঁ আই এম ৰেডি মোনা হাতত লৈ আমি ওলাইছোঁ বজাৰলৈ ৰাস্তা বেয়া কৰি পেলাইছে দেই গাইজ
বজাৰলৈ আহি যদি অলপমান মিঠাই নলওঁ তেতিয়াহ'লে মনটো দেখোন কিবা এটা ভালেই নালাগে। সেই গতিকে অকণমান মিঠাই লৈ ল'লোঁ আমি আৰু একদম আপোনালোকৰ ঘৰত গৈয়ে লগ পাইছোঁ দেই। অলৰেডি বহুত টাইম লেট হৈ গ'ল, আমাৰ ভোকো লাগিছে। আনফালে ইয়াৰ ঘৰ পালোহি, লগালগ খানা বনাব লৈছোঁ। ইফালে বিলাহী এটা ধুই লৈছোঁ আৰু দালি কুকাৰত বইল কৰি লওঁ ফাৰ্ষ্ট। আৰু আনফালে ইয়াৰ বেঙেনা পুৰি আছোঁ। আজি মাছ মাংস একো নাখাওঁ, অকল ভাবিছোঁ পিটিকা দিয়ে ভাত খাম আৰু দালি থাকিব। সেই গতিকে বেঙেনাটো পুৰি লৈছোঁ। আৰু আগতে আমাৰ ককাই এনেকৈ বনায়, এতিয়া নহৰু দুপুটামান এনেকৈ খুন্দি লৈছোঁ। দেখাইছোঁ দেই আপোনালোকক ককাই আমাৰ আগতে কেনেকৈ বনায়। এইফালে কেৰাহীত দি দিলোঁ নহৰু, একদম দেখিছেনে কেনেকৈ তেলটো ফুটিছে। মোৰ সেইটো তেললৈ যে বহুত ভয় লাগে দেই। আৰু এইফালে শুকান জলকীয়া দুটা দি দিছোঁ। আৰু এনেকৈ যে দালিটো খাই কেতিয়াবা খুবেই টেষ্টি লাগে আৰু গোন্ধটো যে বহুত ধুনীয়া আহে। আৰু এতিয়া বইল কৰা দালিখিনি এনেকৈ দি দিছোঁ আৰু দেই। আৰু এইফালে বেঙেনাও পূৰা হৈ গ'ল, বেঙেনাখিনিও পিটিকা কৰি লৈছোঁ। জল্দি ফটাফট বিৰাটেই ভোক লাগিছে আৰু ইয়াৰ পিঁয়াজ দি দিছোঁ, নিমখ দি দিছোঁ আৰু এইফালে জলকীয়া দিয়া হৈ গ'ল। এতিয়া তেল অকণমান দি দিছোঁ। আৰু এয়া বিলাহী পিটিকা কৰি ল'লোঁ আৰু শুকান জলকীয়া গেছত পুৰি শুকান জলকীয়া দি দিছোঁ আৰু একদম গোন্ধটো যে ইমান। আনফালে ভিডিঅ'বিলাকত দেখি থাকোঁ দেই, এনেকৈ শুকান জলকীয়া পুৰি পূৰা ধুনীয়াকৈ পিঁয়াজ দি পিটিকা কৰি খোৱা দেখোঁ। আজি ভাবিলোঁ ময়ো এনেকৈ শুকান জলকীয়া পিটিকা কৰি খাই চাওঁচোন, খাবলৈনো কেনেকুৱা লাগে। সেই গতিকে ময়ো পূৰা পিটিকা কৰি আছোঁ আৰু ইয়াতে অকণমান দি দিম কেঁচা মিঠাতেল। আৰু এয়া মোৰ ভাত ৰেডি। এয়া চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। এইফালে আছে বিলাহী পিটিকা, বেঙেনা পিটিকা, জলকীয়া পিটিকা, ডিম, আলু বইল, নেমু, পিঁয়াজ আৰু এইফালে দালি। আৰু এতিয়া মই খাওঁ দেই। ভোট জলকীয়া গোন্ধটো পাই যে মই থাকিব পৰা নাই আৰু এনেকুৱাই ভোক লাগিছে। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব। লাভ ইউ অল, বাই বাই।